ভোট দি ললো ভোট দিলো এতিয়া অলপ ভিৰ বেছি বাঢ়ি আছে তো আমি ওলাই যাম নমস্কাৰ বন্ধুসকল মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মই ৰাতিপুৱাই আহিলোঁ ইফালে বিলত দেখা পাইছে মই এই বিলৰ কাষত আছোঁ মানে হাঁহকেইটা ক'ত গ'ল তাকে চাব আহিছোঁ এইকেইটা দেখা পাইছে না এইকেইটা আছে ঠিকে আছে চিন্তা নাই তো আজি 7 মে পঞ্চায়ত নিৰ্বাচন আছে পঞ্চায়ত ইলেকশ্যন তাতে যাম ভোট দিয়াৰ কাৰণে ৰাতিপুৱাই অলপ ওলাই আহিলোঁ বিলৰ কাষত তো এতিয়া ঘৰত যাম ঘৰত যাই ভাত পানী খাই ওলাই যাম আপোনালোকে চাই থাকিব আমাৰ গাঁৱলীয়া জীৱন আমি কেনেদৰে জীৱন যাপন কৰোঁ গোটেইখিনি দেখাই থাকিম তো ইয়াতে আছোঁ মই এটা ধুনীয়া মানে ভাল লাগি আছে বিলৰ কাষত অকলে ধুনীয়াকৈ মানে বহি আছোঁ তো বতাহ মাৰি আছে এতিয়া দেখা পাইছে বিল নেচাৰা বিল তো এতিয়া বলক আমি ঘৰত যাই ভাত পানী খাই ভোট দিব ওলাই গৈ আছোঁ আপোনালোকে চাই থাকিব আপা তই কিয় পানী খাই আছা হা কি হৈছে হা মাটিত ধুমু দিছ মাটিত ঘুমাব ভাল পাইছ নেকি তই এই তো তাতে বাই 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 দে চুমু দে থেংক ইউ ক ইফালে গাড়ী ইফালে মানুহ তুই বাল্টি খাই আছে ভোট দিব যাব লাগে উঠ সুস্থ ছাতি দিব যাবি বনাও জলদি ভোট দিব নাযাইছে বব উঠছা নেকি তই তো ভোট দিব যাম আমি না পাপা ভোট দিব যাবি না ভোট দিব যাম তো ভোট দেওয়ার আগতে অলপ ভাত ভাত খাই লম আর এই দুষ্টখিনি কি করে আছে তাকো দেখাই আছো দুষ্ট করে আছে নাকি তই হ্যাঁ তো চাই থাকিবি আমি কত কত কি কৰিম আজি আমি কত যাম কি কৰিম গোটাইখিনি দেখাই থাকিম না পাপা ক মানে শুকুনা মাছৰ চাটনি ৰগুন আৰু গালা দিব নিচে বনাই আছে এফালে শাক বহাইছে গৰম শাক চাক খাই ভাত এফালে ভাতটো ৰেডি কুকাৰত ভাত পানীটো খাই ললো এতিয়া ল'ৰাক গা ধুৱাই ওলাই যাম বহুত দেৰি হ'ল 10:30 বাজিল বাবা নাজাজ ভোট দিব নেকি ল'ব পাৰে না নাই মানে বয়স হৈছে না যদি ল'ব আহে পাৰিলে যাব নোৱাৰিলে নাই বহুত মানে দেহাৰ অৱস্থা নাই তো খোজ কাঢ়িব নোৱাৰে তো আমি যাম এতিয়া ওলাই আছোঁ আপোনালোকক দেখাই থাকিম কলে সোমাই আহিলোঁ দেখা পাইছোঁ চবফালে ভিৰে ভিৰ বহুত লাইন লাগিব তো অলপ ৰখিব লাগিব উপায় নাই দেখা পাইছে ভিৰ এইফালে হাতত ভোটাৰে দি লৈ লাইনত লাগি যাম এতিয়া বোলে আমাৰ এইফালে দীপাংকৰ মেধি লাইনত আছে লাইনত লাগি দিলোঁ কৈ নম্বৰ পাম মোটামুটি এইফালে 1 2 3 20-25 জন বেছি লাগিব নেকি 1 2 3 4 5 6 7 8 হৈছে 30 জন মান বাজত ভোট ওলালো আমি মোটামুটি আধা ঘণ্টামান ৱেইট কৰাৰ পিছত পালোঁ এতিয়া ঘৰত যাম চাই থাকিব চাইন্দা দে ভোট দি ললো ভোট দিলো এতিয়া অলপ ভিৰ বেছি বাঢ়ি আছে তো আমি ওলাই যাম ধুনীয়াকে ফুলি আছে গোলাপ ফুলবিলাক এইফালে ভোট দি আহি পালোঁ ঘৰ
তো এতিয়া আৰু বহুত কাম বাকী আছে। এতিয়া বজাৰ কৰিব যাব আছে, ভনী জয় আহিব দুইজনীকে, তো অলপ কিবা বজাৰত যাব লাগিব। তো ভিডিঅ' বেছি দেখিলেও নকৰোঁ, অলপ সৰু ভিডিঅ' বনাই দেখালোঁ। যিহেতু ইলেকশ্যন, ভোটটো দিবই লাগিব, আমাৰ যিহেতু তাৰ নিজা অধিকাৰ, ভোট দি আহিলোঁ। তো ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো কেনে পালে জনাব, যদি ভাল পাইছে লাইক কৰি দিব, আৰু চেনেলটো যদি নতুনকৈ ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ বাই বাই।